পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উল্লেখনীয় পদক্ষেপ। সমষ্টিৰ কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বৃহৎ প্ৰস্তুতি। হয়, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এক প্ৰচেষ্টাত সোমবাৰে মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰাংগণত এক বৃহৎ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে, য'ত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। পলাশবাৰী সমষ্টিৰ প্ৰায় 2 সহস্ৰাধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাবলগীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকিব আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ অধ্যক্ষ কামৰূপ জিলা আয়ুক্তৰ লগতে কেইবাজনো বিশিষ্ট সাংবাদিক। আনহাতে উক্ত অনুষ্ঠানতে কৃতিত্ব কঢ়িয়াই অনা বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীকো সম্বৰ্ধনা জনোৱা হ'ব। উক্ত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সকলো স্তৰৰ ৰাইজক উপস্থিত থকাৰ বাবে অনুৰোধ জনাইছে বিধায়ক হেমাংগ ঠাকুৰীয়াই। নিউজ ডেস্ক ৰিপৰ্ট, দ্য গ্ল'বেল নিউজ ইণ্ডিয়া।